वेलकम टू माय यूट्यूब चैनल प्रणव एंटरटेनमेंट। तो आज मैं भिडिओ अलग बेलेग धৰণৰ হ'বলৈ গৈ আছে। আজি মানে বাচ্চা পাৰ্টিকে এইটো চিপছ খোৱা হ'ব। তো ভিডিওটো চাই থাকক, বেলেগতকৈ বেলেগ হ'বলৈ গৈ আছে। তো আৰু মানে বহুত বেলেগ কিবা কিবি হ'ব। তো ভিডিওটো চাই থাকক। তো আৰম্ভ কৰোঁ। তো মানে গাইজ এতিয়া মানে বাচ্চা পাৰ্টিক এইটো চিপছ দিয়া হ'ব মানে। তো আপোনালোকে ভিডিওটো চাই থাকক। চবে লাইন বাৰ তহঁতে লাইন বাৰ চবে লাইন বাৰ চবে এটা কৰি। তো মানে গাইজ এতিয়া চিপছ দিয়া হ'ব চবকে শাৰী পাতিকে লাইন বনোৱা হৈছে মানে। এইটো চাওক আপোনালোকে পুৰা বঢ়িয়া চিধা চিধি লাইন। তো আহিব মানে প্ৰথম এতিয়া কোন আহিব? 1 নম্বৰ আহি যা। বঢ়িয়া বঢ়িয়া তালিয়া দে চবে তালি মাৰিবি আকৌ। বঢ়িয়া আৰু 2 নম্বৰ আহি যোৱা। বঢ়িয়া 3 নম্বৰ আহি যোৱা। আৰে সোনা মনা আহি যোৱা। ঐ এইপিনে আহি যোৱা। 4 নম্বৰ। বঢ়িয়া তালিয়া তালি বজাবি চবে। বঢ়িয়া তালি বজা তাক বঢ়িয়া। ঐ আহি যা 5 নম্বৰ ক'ত গ'ল? 6 নম্বৰ আহি যোৱা। 7 নম্বৰ 8 নম্বৰ। বঢ়িয়া একটা বাজিছে না। গাইজ মানে এতিয়া বাচ্চা পাৰ্টিক চবকে চিপছ দিয়া হৈ গ'ল মানে। চিপছ চবে পাই গ'ল মানে। তো গাইজ একবাৰ চবে হাই কৰি দিয়া। তো মানে গাইজ এতিয়া চবকে চিপছ দিয়া হৈ গ'ল আৰু এতিয়া অলপ বেলেগ ধৰণৰ হ'ব। এতিয়া মানে হাহাকাটা ভেকচিন প্ৰতিযোগিতা হ'ব। তো আপোনালোকে ভিডিঅ'টো চাই থাকে। গাইজ মানে বাচ্চা পাৰ্টি যেতিয়া মানে মই বহাই দিলোঁ মানে ইয়াতে বঢ়িয়া শাৰী পাতিকে লাইন পাতি বহাই দিলোঁ মানে। তো গাইজ ইহঁতৰ মানে এতিয়া হাহাকাটা ভেকচিন প্ৰতিযোগিতা বনোৱা হ'ব মানে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মজা লাগি থাকক আৰু স্কিপ নকৰিব। এতিয়া ইহঁতক বহোৱা হৈছে ভালকৈ। এতিয়া আহিব আৰু এতিয়া তো 1 নম্বৰ আহি যোৱা। বঢ়িয়া কি নাম তোমাৰ? কোন স্কুলত পঢ়া? বঢ়িয়া তুমি হাঁহ কান্দা ভেকচিন প্ৰতিযোগিতা কৰিবলৈ আহিছা ন? তো এতিয়া হাঁহা কান্দা। হাঁহা কান্দা হাঁহা। এবাৰ আহি যোৱা 2 নম্বৰ আহি যোৱা। কোৱা তোমাৰ কি নাম? আৰু কোন ক্লাছত পঢ়া? কোন স্কুলত যোৱা? তো তুমি হাঁহ কান্দা ভেকচিন প্ৰতিযোগিতা কৰিবলৈ আহিছা ন? হাঁহি দিয়া কান্দি দিয়া হাঁহি দিয়া কান্দি দিয়া হাঁহি দিয়া। বঢ়িয়া বঢ়িয়া যোৱা। আৰু এইবাৰ 2 নম্বৰ আহি যোৱা আৰু 3 নম্বৰ আহি যোৱা। 3 নম্বৰ হাঁহি দিয়া কান্দি দিয়া হাঁহি দিয়া কান্দি দিয়া হাঁহি দিয়া। বঢ়িয়া 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 তুমি বঢ়িয়া। এবাৰ আহি যোৱা নয়নজ্যোতিকে চাংমা আহি যোৱা। হাঁহি দিয়া এবাৰ এইটো আমাৰ মাজৰ এইটো বঢ়িয়া তুমি হাঁহি দিয়া কান্দি দিয়া হাঁহি দিয়া কান্দি দিয়া। বঢ়িয়া বঢ়িয়া তালিয়া। গাইজ মানে এতিয়া মানে আমাৰ এই হাঁহ কান্দা ভেকচিন প্ৰতিযোগিতা হৈ গ'ল মানে। এতিয়া হাঁহ কান্দা ভেকচিন প্ৰতিযোগিতা আমি মানে প্ৰাইজ দিবলৈ ওলাইছোঁ। এতিয়া প্ৰাইজ কোনে পাব? বঢ়িয়া বঢ়িয়া এতিয়া মানে মই প্ৰাইজটো দিবলৈ ওলাই আছোঁ মানে। মই এতিয়া প্ৰাইজটো দিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। কোন হ'ব আজি উইনাৰ? আজিৰ উইনাৰ কোন? আজিৰ উইনাৰ কোন হ'ব? আজিৰ উইনাৰ কোন হ'ব? আজিৰ উইনাৰ আদ্ৰিকা। হে গাইজ মানে এতিয়া মানে চবে মানে ৰখি আছে মানে প্ৰাইজটো ল'বলৈ মানে। কাক নিদিওঁ মানে। এতিয়া আমাৰ হাঁহ কান্দা ভেকচিন প্ৰতিযোগিতাত হৈ যোৱা মানে এইমাত্ৰ হৈ যোৱা হাঁহ কান্দা ভেকচিন প্ৰতিযোগিতাত প্ৰাইজ দিয়া হ'ব। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আজি কাক দিম বুলি ভাবি আছে আপোনালোকে প্ৰাইজটো কওকচোন একবাৰ। আদ্ৰিকা নে এই নে ই নাই ই
এই কাক দিয়া হ'ব প্ৰাইজটো আজি মানে প্ৰাইজটো দিয়া হ'ব আমাৰ এই সৰু মাইনাক এইটো প্ৰাইজটো দিয়া হ'ল তালিয়া আৰু মানে গাইজ এতিয়া মানে হাহাকানা ভেকচনবোৰ প্ৰাইজ দিয়া হৈ গ'ল মানে আৰু এতিয়া ইহঁতে সৰু বাচ্চাক দিয়া হৈ গ'ল প্ৰাইজটো মানে আৰু এতিয়া ইহঁতক মানে 1 টকীয়া দামৰ চকলেট দিয়া হ'ব তো গাইজ এইটো দিয়া হৈছে 1 টকা দামৰ চকলেট আরে দূরত লাইন হয় না তোলে দূরত কিয় দূরত নুপুর অলপ ফেলে থাকা তুমি পাইছা না তোমাক দিয়া হ'ব যদি বাসে তো 1 নম্বৰ আহি যোৱা বঢ়িয়া সব 2 নম্বৰ আহি যোৱা এইটো বঢ়িয়া নমস্কাৰ দি নোযোৱা দেখোন নহ'লে 3 নম্বৰ বঢ়িয়া 4 নম্বৰ বঢ়িয়া 5 নম্বৰ বঢ়িয়া 6 নম্বৰ বঢ়িয়া 7 নম্বৰ আরে আৰু হে গাইজ মানে এতিয়া মানে সবকে 1 টকীয়া চকলেট দিয়া হৈ গ'ল মানে আৰু ইহঁতি মানে এতিয়া কাজিয়া লাগি আছে একটা চকলেটৰ কাৰণে তো কাক দিয়া হ'ব এটা চকলেটটো তো মই খাই দি বুলি ভাবিছোঁ মানে গাইজ হে গাইজ মানে এতিয়া বাচ্চা পাৰ্টি কি খেলিম কি নেখেলিম কৰি আছে মানে এতিয়া চাওক মানে আপোনালোকে ভিডিঅ'টো বেলেগ ধৰণৰ হৈ আছে তো তহঁতি এনেকুৱা তহঁতি ক'ত গৈ আছ এইফালে ঘূৰাই লৈ এটা গাইজ মানে আজি ভিডিঅ'টো ইমানেই আছিলে তো মই এতিয়া মানে ঘৰলৈ যাওঁ মানে তো এইবিলাক পোৱালিবিলাক মই যাওঁ মোক এৰিবই নোখোজে মানে পোৱালিবিলাকে মানে মই যাব খুজি আছোঁ ঘৰবিলাক যাবই নিদিয়ে মানে তো গাইজ মই যাওঁ আজিলৈ বাই বাই হে গাইজ মই মানে এতিয়া ঘৰ আহি গ'লোঁ ঘৰ আহি পূৰা বঢ়িয়াছে ফ্ৰেছ হৈ গ'লোঁ তো আজি ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিছে তেনে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই